কিন্তু ৰাইজে দেখা পাইছে ৰাইজে এতিয়া কৈ আছে BPF ষ্ট্ৰং হওক ৰাইজে কৈ আছে নাই আমি NDAত আমি নাই কোনোবা মহাজোঁটত আমি নাই আমি নিজাববীয়াকৈ আমি এইটো আমি নিজাববীয়া কনটেষ্ট কৰিম আমি নিজাববীয়া সহযোগ নকৰে নাই নকৰে কিয় কৰিব গতিকে BTC এলেকাত তেওঁলোকে এতিয়া চৰকাৰৰ ফালে উন্নয়নে হোৱা নাই কিন্তু ৰাইজে দেখা পাইছে ৰাইজে এতিয়া কৈ আছে BPF ষ্ট্ৰং হওক ৰাইজে কৈ আছে গতিকে তেওঁলোকে আমাৰ যিটো মতামত আমাক মনোবল আগবাঢ়ি তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ দিওঁ যোৱাকালি যি বিজেপি জনজাগৰণ সভা বৃহৎ জনজাগৰণ সভা হৈছিল এই ক্ষেত্ৰত কি ক'ব পাৰ্টীয়ে তেওঁলোকে কৰি থাকিব কিন্তু ৰাইজে যে ক্ষুণ্ণ হৈছে কাম যে একো হোৱা নাই আজি ৰাস্তা ঘাট মেৰামতি কৰিব লাগে ক'ত হৈছে স্কুল কলেজত BPF থকা সময়ত লাখ টকা আহিছিল তাৰ কাৰণে স্কুল কলেজবিলাকত বহুখিনি কাম হৈছিল আজি কোনটো স্কুল মানে কলেজে পাইছে কওকচোন আজি উদাহৰণ এটা দিয়ক সেনেকুৱাটো নাই স্কুল কলেজ বন্ধ হৈ আছে আৰু একেবাৰে আমাৰ কৃষকসকলক এই অঞ্চলত উন্নতি কৰিবৰ কাৰণে বান্ধ হ'ব লাগে সৰু বান্ধ হ'ব লাগে ডাঙৰ বান্ধটো বাঢ়ি দিয়ক সৰু বান্ধ পালে ৰাইজে খুব ভাল পায় আজিতো একো হোৱাই নাই তো ইয়াৰ কাৰণে ৰাইজে ক্ষুণ্ণ হৈ উঠিছে তাৰ কাৰণে BPF দললৈ আহিছে আগৰ চৰকাৰে ভাল বুলি কৈছে গতিকে নিশ্চয় BPF দলে আগন্তুক সময়ছোৱাত একদম নিশ্চিন্ত থাকক আপোনালোকে নেক্সট বাৰ আমি 2025 ডিচেম্বৰত চৰকাৰ আমি বনাই নিশ্চিন্ত থাকক যোৱাকালি দিগন্ত কলিতাই কৈছে বিধানসভাত আমাৰ মাজত মিত্ৰতা আছে কিন্তু বাহিৰত নাই হ'লেও সহযোগ কৰিবলৈ আহ্বান জনাইছে নাই আমি NDAত আমি নাই কোনোবা মহাজোঁটত আমি নাই আমি নিজাববীয়াকৈ আমি সেইটো কিবা কৰিছোঁ আমি নিজাববীয়া কনটেষ্ট কৰিম আমি নিজাববীয়া জিকি যাম আপোনালোকে সহযোগ নকৰে সহযোগ নকৰে নাই নকৰে কিয় কৰিব গতিকে BTC এলেকাত তেওঁলোকে এতিয়া চৰকাৰৰ ফালে উন্নয়নে হোৱা নাই কিন্তু ৰাইজে দেখা পাইছে ৰাইজে এতিয়া কৈ আছে BPF ষ্ট্ৰং হওক ৰাইজে কৈ আছে গতিকে তেওঁলোকে আমাৰ যিটো মতামত আমাক মনোবল আগবাঢ়ি দিছে তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ দিওঁ মুখ্যমন্ত্ৰী কৈছে যে সংবাদমেলতো কৈছে যে যিকোনো উপায় BPF দলে আমাক সহায় কৰিব আমি সেই ব্যৱস্থাটো কৰিম আপোনালোকে সাজোনে সহায় কৰাৰ কাৰণে আগতেও যি লোকসভা নিৰ্বাচন আমিতো সাজু একদম মানে কিবা নহয় আমি মানে কি একলা চলৰে সেই নীতিৰে আমি যাওঁ একলা চলৰে আমি যাওঁ ৰাইজে কৈ আছে কাৰো লগত মিত্ৰতা কৰিব নালাগে ৰাইজৰ যিখিনি অপিনিয়ন আমি পাইছোঁ খুব ভাল পাইছোঁ ৰাইজে বিচাৰিছে উন্নয়ন এতিয়া তেওঁলোকে বিজেপিয়ে হওক UPL হওক তেওঁলোকে যি চৰকাৰ চলাইছে ৰাইজে কিন্তু কোনো উন্নয়নমূলক কাম কাজ দেখা নাই না UPL যদি নাথাকে ওদালগুৰিৰ কাৰণে আমিও কওঁ যে ওদালগুৰি জিলাৰ কাৰণে বিজেপিয়ে কওক UPL কওক আজি তেওঁলোকৰ কি প্লেনিং আছে স্কুল কলেজ গঢ় দিবৰ কাৰণে কি প্লেনিং আছে আজি ইয়াৰ কৃষকসকল বহুতখিনি আছে তাৰ কাৰণে কি প্লেনিং কৰিছে একোতো নাই আজি ৰাস্তা ঘাট ইমানখিনি বেয়া খৈৰাবাৰী টাংলাটো আজি বেয়া ৰাস্তা আজি মানে ইয়াৰ পৰা ভেৰগাঁৱৰ পৰা যদি খাগৰাবাৰী যায় বেয়া ৰাস্তা হৈ আছে আজি মানে গোপচা চুবালৈ যাওকচোন এইটো বেয়া ৰাস্তা হৈ আছে গতিকে ওদালগুৰিলৈ যাওকচোন সখাবস্তি হৈ পেলাই বেয়া ৰাস্তা হৈ আছে এইবিলাকক মেৰামতি কৰিবৰ কাৰণে এতিয়া ইয়াত চৰকাৰ নাই জানো কি চৰকাৰ আছে এতিয়া সেইবিলাক যদি চকু নিদিয়ে আমাৰ দেশখন এৰিয়াখন কেনেকৈ ডেভেলপমেণ্ট হ'ব সেইবিলাক যদি কাম নকৰে তো ইয়াৰ কাৰণে আমি মানে ৰাইজে সেইবিলাক কথা দেখি আছে একেবাৰে ইয়াৰ কাৰণে ৰাইজে কৈ আছে BPF দলক আমি সমৰ্থন কৰিম আমি সহায় কৰিম গতিকে আপোনালোকে একদম পাৰ্টীৰ কামটো ভালকৈ চলাই নিব লাগে এইখিনি ৰাইজে আমাক মনোবল দিছে আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট পাৰ্টি অফিচত BPF পাৰ্টি অফিচত প্ৰায় 40জন ব্যক্তি যিসকলে BJP দলত কাম কৰি আছিল যিসকলে UPL দলত কাম কৰি আছিলে কিছুমান বাঘা ব্যক্তি যি ব্যক্তিসকলে সমাজৰ কাৰণে দায়িত্ব লৈছে আজি BPF দলৰ নীতি আদৰ্শক ভাল পাই পেলাই আমাৰ দলত যোগদান কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সকলোৱে জ্ঞাত আমাৰ ওদালগুৰি জিলাখনত তাপস দে বুলি কোনেও নিচিনাকৈ নাথাকে তেখেতে আমাৰ মানে এই সময়ত ওদালগুৰি জিলাৰ যুৱ মৰ্চাৰ সভাপতি আছিল আৰু বৰ্তমান ভেৰগাঁও LAC নতুনকৈ গঠন হোৱা এই LAC মানে কমিটিৰ LAC ভোট কমিটিৰ তেখেতে সভাপতি আৰু তেখেতে প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষক হয়
গতিকে তেনেকুৱা এজন ব্যক্তিয়ে আজি আমাৰ দলত মানে এতিয়া যোগদান কৰিব, তেখেতে উপস্থিত হৈছে। আৰু নেক্সট আমাৰ আপোনালোকে জানে UPP দলৰ জেনেৰেল ছেক্ৰেটাৰী খালিংদুৱাৰ ব্লক কমিটিৰ জিতেন শৰ্মা ডাঙৰীয়া আজি আমাৰ দলত যোগদান মানে কৰিব, তেখেতে উপস্থিত হৈছে। গতিকে আমি তেওঁলোকক ধন্যবাদ প্ৰদান কৰিছোঁ। ঠিক তেনেকুৱা ধৰণে ভাইচ প্ৰেচিডেণ্টো আছে, ভাইচ প্ৰেচিডেণ্ট আছে, বোৰ্ড কমিটিৰ সভাপতিসকল আছে। তেওঁলোকে আজি টোটেলি প্ৰায় 40জন ব্যক্তিয়ে এনেকুৱা বাঘা ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। তেওঁলোকক আমি ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই পেলাই সঁচাকৈ শক্তিশালী কৰাৰ দিশত তেওঁলোকে এতিয়া নামি পৰিছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থকা নিৰ্বাচনক লৈ নিশ্চয় ভাল দিন আহিছে আপোনালোক। আমি চৰকাৰ আমি পাতিম। BTC-বাসী ৰাইজে ক্ষুণ্ণ হৈছে আজি BTC এলেকাত। এই BTCৰ কাৰণে আজি UPP দল আৰু BJP আৰু অনাবৰৰ যিটো মানে JSP আছে, সেই পাৰ্টি তিনিটা পাৰ্টিয়ে চৰকাৰ চলাই আছে। আমাৰ কোনো একটা আমি উন্নয়নৰ মুখটো ৰাইজে দেখা পোৱা নাই। ৰাইজে কৈ আছে, ৰাইজে কোনো উন্নয়নমূলক কাম কাজ দেখা পোৱা নাই। ইয়াৰ কাৰণে ক্ষুণ্ণ হৈছে। গতিকে তেওঁলোকে অল্টাৰনেটিভ পাৰ্টি বিচাৰি আছে ৰাইজে, আৰু তেওঁলোকৰ দলত থকা ব্যক্তিসকলে এতিয়া ক্ষুণ্ণ হৈছে। য'ত নেকি ৰাইজে মানে উন্নয়নৰ কাৰণে ডিমাণ্ড কৰিছে সেইবিলাক হৈ উঠা নাই, তাৰ কাৰণে ক্ষুণ্ণ হৈছে। তাৰ কাৰণে আমাৰ দললৈ আহিছে।